নমস্কাৰ মই তুলিকাই আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক কিতাপৰ কাহিনী নকওঁ। আজি ক'ম গুজৰাটৰ গৰ্বা মহোৎসৱৰ কিছু কথা, গুজৰাটৰ নৱৰাত্ৰিৰ সেই ৰঙীন 9টা দিনৰ কিছু কথা। গুজৰাট ভাৰতৰ ভিতৰতে এখন অনন্য সংস্কৃতিবান ৰাজ্য। নিজা কৃষ্টি সংস্কৃতিৰ সংৰক্ষণ আৰু সম্প্ৰসাৰণৰ বাবে গুজৰাটীসকলে সদায় অহোপুৰুষাৰ্থ কৰি আহিছে। সেয়ে নহয় এই ৰাজ্যই আন ৰাজ্যৰ লগত সাংস্কৃতিক আদান প্ৰদান কৰাটো সদায় বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। গুজৰাটৰ বৰ্ণিল সংস্কৃতি ঐতিহ্যশালী কৰি ৰাখিছে তেওঁলোকৰ নিজস্ব পৰম্পৰা, জাতীয় নৃত্য, গীত মাতেৰে। সেই গীত মাতৰ লগতে ৰূপতে ৰহণ সানিছে কিছুমান পৌৰাণিক আখ্যান, উপাখ্যান আৰু লোককথাই। আজি ক'বলৈ ওলাইছোঁ গুজৰাটৰ গৰ্বা মহোৎসৱৰ কিছু ৰঙীন কথা। শক্তিৰ অধিষ্ঠাত্ৰী দেৱীৰ প্ৰতি উৎসৰ্গিত 9টা ৰাতি। নৱৰাত্ৰিৰ 9টা দিন দুৰ্গা দেৱীক পূজা অৰ্চনা কৰিবৰ বাবে গুজৰাটত এক গৰ্বা নৃত্য আৰম্ভ হৈছিল। মা দুৰ্গাৰ অলেখ নাম। মা দুৰ্গাক মহিষাসুৰ মৰ্দিনী বুলিও অভিহিত কৰে। কঠোৰ তপস্যাৰে মহিষাসুৰে ব্ৰহ্মাক সন্তুষ্ট কৰি এক বৰ লাভ কৰিছিল। বৰ অনুসৰি তেওঁ কোনো পুৰুষৰ হাতত মৃত্যু নহয়। মহিষাসুৰে ত্ৰিলোকত ত্ৰাসৰ সৃষ্টি কৰিছিল। মহিষাসুৰৰ অত্যাচাৰত সকলো অতিষ্ঠ হৈ পৰিছিল। দেৱতা সকলো উপায়হীন হৈ পৰিছিল। ব্ৰহ্মা, বিষ্ণু আৰু শিৱেও বশ কৰিব নোৱাৰা মহিষাসুৰক বধ কৰিবলৈকে দেৱতাসকলে দুৰ্গা মাৰ সৃষ্টি কৰিছিল। দেৱতা বিশেষকৈ ব্ৰহ্মা, বিষ্ণু, শিৱই দুৰ্গা মাক সৃষ্টি কৰিছিল বুলি পোৱা যায়। সকলো দেৱতাই দুৰ্গা দেৱীক তেওঁলোকৰ অস্ত্ৰ আৰু অলংকাৰেৰে সজ্জিত কৰিছিল। এক ভয়ংকৰ যুদ্ধৰ পিছত দুৰ্গা দেৱীয়ে মহিষাসুৰক ত্ৰিশূলেৰে হত্যা কৰিছিল। এয়া সৎ আৰু অসতৰ যুঁজ, অশুভৰ লগত শুভংকৰ চেতনাৰ যুঁজ। প্ৰতীকী অৰ্থতে মা দুৰ্গাৰ অসুৰ দমন। মাতা আম্বা দুৰ্গা মাৰে আন এক নাম। বিশ্বাস যে গৰ্বা নৃত্য মাতা আম্বাৰ অতিকৈ প্ৰিয়। গৰ্বা শব্দটো অতিকৈ অৰ্থবহ। গৰ্বা নাচ সাধাৰণতে আহল বহল মুকলি ঠাইত কৰা হয়। এই নৃত্য পৰিৱেশন কৰিবলৈ পুৰুষ মহিলাই পৰম্পৰাগত সাজ পোছাক পৰিধান কৰে। মাজভাগত সংস্থাপিত কৰে গাৰ্বো। গাৰ্বো হৈছে মাটিৰ পাত্ৰ। এই গাৰ্বো শব্দৰ উৎপত্তি সংস্কৃত শব্দ গৰ্ভৰ পৰা হৈছে। এই গাৰ্বোৰ ভিতৰত এগছি বন্তি 9 দিনৰ বাবে জ্বলাই ৰাখে। এই চাকি গছি গৰ্ভদ্বীপ বুলি কয়। বহুলোকে ঘৰতো এনেধৰণৰ গাৰ্বো স্থাপন কৰে। এই গাৰ্বো শব্দৰ পৰাই গৰ্বা শব্দটোৰ উৎপত্তি হৈছে। বন্তি গছিৰ সৈতে এই মাটিৰ পাত্ৰটো মানৱ শৰীৰৰ প্ৰতীকী, যাৰ ভিতৰত দেৱীৰ শক্তি বিৰাজমান। গৰ্বা নৃত্যও এই গাৰ্বোক প্ৰদৰ্শন কৰিয়ে কৰে আৰু এই সূচায় যে সকলো মানুহৰ শৰীৰত দুৰ্গা মাতাৰ শক্তি বিৰাজমান। শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে গৰ্বাৰ মনোমোহা সুৰত আপোন পাহৰা হৈ গৰ্বা নৃত্য পৰিৱেশন কৰে। এই গৰ্বাৰ সুৰ তাল ইমানেই আকৰ্ষণীয় যে নৃত্যটোৰ লয় লাখে অনা গুজৰাটীসকলকো বলিয়া কৰে। গুজৰাট নিবাসী অসমীয়া ডেকা গাভৰুসকলেও আপোন পাহৰা হৈ গৰ্বা কৰে। অলপ দিনৰ আগতে অৰুণ দেশপাণ্ডেৰ ভাৰত নামৰ এখন কিতাপ পঢ়িছিলোঁ। তেওঁ উল্লেখ কৰিছে যে শ্ৰীকৃষ্ণৰ নাতিনী বোৱাৰী অসমৰ জীয়াৰী উষাই গুজৰাটৰ সৌৰাষ্ট্ৰ নামৰ এলেকাত গৰ্বা নৃত্য প্ৰথম নাচিছিল বুলি বিশ্বাস। ভাবি পুলকিত হৈ পৰিছিলোঁ। আজি যিটো নৃত্যই গুজৰাটীসকলৰ প্ৰাণস্বৰূপ হৈ পৰিছে, সেই নৃত্য সৃষ্টি কৰিছিল এগৰাকী অসমীয়াই। আজি প্ৰায় 8 বছৰে আমিও গুজৰাটত বাস কৰিছোঁ। গুজৰাটীসকলে প্ৰতিটো উৎসৱে ইমান উৎসাহ উল্লাহেৰে পালন কৰে দেখি অভিভূত হওঁ। নৱৰাত্ৰিৰ সময়ত সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে সকলোৱে আধা ৰাতিলৈকে পাৰম্পৰিক সাজ পোছাক পৰিধান কৰি প্ৰাণ ঢালি গৰ্বা নাচ নাচে। গৰ্বা গীতৰ মনোমোহা সুৰ তালত ৰং বিৰঙৰ সাজ পোছাক পিন্ধি এজাক মানুহে আপোন পাহৰা হৈ নাচে। কলনীবোৰৰ ব্যক্তিগত গৰ্বা কৰাৰ উপৰিও ঠায়ে ঠায়ে গৰ্বাৰ ৰাজহুৱা গৰ্ভস্থলীতো গৰ্বা অনুষ্ঠিত হয়। ৰাতিও ছোৱালীবোৰে অকলে অহা যোৱা কৰে এখন গৰ্ভস্থলীৰ পৰা আনখন গৰ্ভস্থলীলৈ। কেতিয়াও কোনো বেয়া ঘটনা ঘটা আজিলৈকে শুনা নাই। শান্তিৰ আলয় আমাৰ কৰ্মভূমি গুজৰাট।
মাজভাগতে সংস্থাপিত দেৱীৰ মূৰ্তি আৰু গাৰ্ভৰ চাৰিওদিশত বৃত্তাকাৰে ঘূৰি কৰা এই নৃত্য মানৱ জীৱনৰ জীৱন চক্ৰৰ কথাই বুজাইছে। সময় ৰৈ নাথাকে। মানৱ জীৱনো সময়ৰ লগে লগে এক গতিত চলি থাকে। আৰম্ভ যিদৰে হয় এটা বিন্দুত মানৱ জীৱনৰ অৱসান ঘটে। গৰ্ভ আৰম্ভ হোৱাৰ আগতে সদায় দেৱী দুৰ্গাৰ আৰতি কৰা হয়। ভক্তিভাৱেৰে কৰা আৰতিৰ পিছত গৰ্ভ আৰম্ভ হয়। উৎসৱৰ দিনটো আৰম্ভ হোৱাৰ এমাহ মানৰ আগৰে পৰা মহিলাসকল ব্যস্ত হয় ৰং বিৰঙৰ পৰম্পৰাগত সাজ চানিয়া চুলি যোগাৰ কৰাত আৰু বজাৰ সমাৰবোৰো চানিয়া চুলিয়ে ভৰি পৰে। ৰং বিৰঙৰ চানিয়া চুলিৰ বজাৰবোৰে সকলোকে সন্মোহিত কৰিব পাৰে। নৱৰাত্ৰিৰ প্ৰতিটো দিনেই বেলেগ বেলেগ ৰঙৰ চানিয়া চুলি পৰিধান কৰি গৰ্বা কৰিবলৈ অহা মহিলাসকলৰ উৎসাহ উদ্দীপনাই গোটেই পৰিৱেশটো মোহনীয় কৰি তোলে। পৰম্পৰাগত কেডিঅ' আৰু ধুতি পৰিহিত আৰু মূৰত পাগুৰি লগাই পুৰুষসকলেও গৰ্বাৰ তালে তালে আপোন পাহৰা হৈ নাচে। এক ঐক্যতানত পুৰুষ মহিলাই কৰা এই নৃত্যই চঞ্চল কৰি তোলে সকলোকে। ৰঙীন হৈ পৰে গুজৰাটৰ আকাশ বতাহ, সকলোতে বিয়পি পৰে মাথো প্ৰেমৰ সুবাস। ধন্যবাদ।